মেপখন ফাটি যাব পাৰে এইটোৱে হৈছে কবিতাটোৰ শিৰোনাম মই চাও প্ৰিয় বৰকোঁৱৰ এতিয়া মই ৰাতিপুৱাতে লিখা এই কবিতাটোকে আপোনালোকৰ আগত পঢ়ি শুনাবলৈ ওলাইছোঁ আজি 14 আগষ্ট 2021 শনিবাৰ মেপখন ফাটি যাব পাৰে বতৰ প্ৰতিকূল কাইটিয়া চাপ ইমান গৰম কলিজা ফাটেহে তোমাৰ বিচনীৰ বিষ মোৰ গাত পৰাই নাই ঘাম টপক টপক চাবা মেপখন ফাটি যাব পাৰে সেৱক শাসক প্ৰশাসক যিয়ে নোহোৱা হে প্ৰিয়জন শূন্য ভৱিষ্যত কৰ্মকাণ্ডৰ ঘটক বিসৰ্জন মিথ্যাবাদৰ চিতাখন আগত লৈ কি কৰিছা সাৱধান কথাটো ডিঙি কটা যায় আজি নহ'লে কালিলৈ চকুৰ আগত ৰাইজখন থাকোঁতে গাত যদি উতলা পানী পৰে সাক্ষী থাকিব কুকুৰ মেকুৰী গাই গৰুবোৰ ভয়ংকৰ দৃশ্য জ্বলিব শস্য স্বদেশৰ গান গোৱা সীমান্তৰ চৰাইবোৰ ইজাক সিজাক কেনি উৰি যাব সমুদ্ৰৰ দিশে নে পৰ্বতলৈ গোলকত উজলি উঠিব নতুন ছবি দাঢ়িমাত বন্দী হ'ব বাজিব নতুন সুৰ নতুন গান জয় হে ঘাম টপক টপক চাবা মেপখন ফাটি যাব পাৰে মুখ বন্ধ কৰা নকবা মাছ খাবনে গুটি খাব সভ্যতাৰ সভ্যই কয় জানো মূৰ্খতাও বিপদ ঘণ্টা পুৱাৰ সূৰ্যও বুজি পায় হাই তুমিহে নোপোৱা ধুমুহাৰ আগমন গছত থাকিবনে চৰাই বাঁহবোৰ চাবা মেপখন ফাটি যাব পাৰে সমাপ্ত